বাখৰ বেঙেনা কিংবদন্তি অনুসৰি এই গছজোপা চতুৰ্থ শতিকাত বৰাহী কছাৰীৰ ৰজা মহামাণিক্যই নিজৰ ৰাজ্যৰ সীমা নিৰ্ধাৰণৰ বাবে ৰোপণ কৰিছিল বুলি ধাৰণা কৰা হয়। আন এটা তত্ত্বই দাবী কৰে যে এই গছজোপা আহোম ৰজা স্বৰ্গদেউ চুহুংমুঙৰ এজন বিষয়াই সুৰক্ষিত কৰিছিল। এই ঐতিহাসিক ঠাইত বিভিন্ন প্ৰান্তৰ বিভিন্নজনৰ সমাগম হোৱাৰ লগতে নতুন বছৰ বুলি আনন্দ ফূৰ্তি কৰি প্ৰীতিৰ এসাঁজ খালে। কোন আছে লগত চিনাকিটো কৈ দিয়ক। আমাৰ মামা এয়া মানে ক'ত হেল্ল' ক'ত আহিছে আজি? তাৰপাছত এতিয়া আকৌ কমলা খাব আছে। নমস্কাৰ সকলোলৈকে চুকাফা BRG চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোঁহি এটি প্ৰীতিভোজৰ বাবে ঐতিহাসিক বগতাৰ বাখৰ বেঙেনাত। আৰু আমি ইয়াত দেখি বহু মানুহ আপোনালোকে ইয়াত উপবিষ্ট হৈ আছে দেখিছে, সকলোৱে খানা খাব আহিছে। আমি কিছুমান লোকৰ পৰা তেওঁলোকৰ অকণমান মৰম আৰু আজি ইয়াত আহি কেনেকুৱা লাগিছে জানিব চেষ্টা কৰিম। ইয়াত বৌ আমাৰ লগত আছে। এতিয়া আজি কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে, গোটেই ধোঁৱা গাহৰি খৰিকা দি ধোঁৱা পৰি মোৰ চকুৰে একো দেখাই নাই। একো নাই, এতিয়া গাহৰি খৰিকা দিয়া খাব লাগিব আমি। ঠিক আছে, ধন্যবাদ। ভালেই লাগিছে। ক'ৰ পৰা আহিছে আপোনালোক? ডিমৌৰ পৰা। আমি ওচৰৰে হাঁচৰ পৰা আহিছোঁ। এয়া চালাড বনাই আছে। আৰু কেইজনমানক ইয়াত লগ পাইছোঁ বাইদেউহঁতক। ক'ৰ পৰা আহিছে আপোনালোক? ৰাজমাইৰ পৰা। ডিমৌৰ আমি হাঁচোৱে চোন। ক'ৰ পৰা আহিছা? ঘৰ ক'ত দিছে তোমাক? ৰাজমাইৰ পৰা আহিছা। এতিয়া ইয়াত জেগাডোখৰ নামটো জানা নাই? ক'ত আহিছা? কি কয়নো এডোখৰ জেগাডোখৰ নাম? বাখৰ বেঙেনা। দেখিলা নাই বাখৰ বেঙেনা গছজোপা? দেখিলা? বেঙেনা দেখিলা? কেনেকুৱা লাগিছে ইয়াত আহি আজি? ভাল লাগিছে। তোমাৰ দুচকুত মায়া আছে, তোমাৰ মৰমত কিনো যাদু আছে, দুবাহুৰ পৰা মিঠা লাগে মোৰ, মিঠা লাগে মোৰ। পংকজ দা ক'ত আহিছা? আজি আমি ঐতিহাসিক বাখৰ বেঙেনা লৈ আহিছোঁ। আহি খুবেই ভাল লাগিছে। টেঙা পৰ্ব চলিলে তাৰপাছত এতিয়া কমলা খাব আছে। তাৰপাছতে একেবাৰে শেষত কোন আছে লগত চিনাকিটো কৈ দিয়ক। আমাৰ মামা এয়া মানে ভণ্টি। বনিব কি ইয়াত? ইয়াত এতিয়া গাহৰি পোৰা হ'ব আৰু গাহৰি ফ্ৰাই হ'ব। ব্ৰইলাৰ গ্ৰেভি হ'ব। মামা কিবা ৰহি চহি নোলায় নি?
আজি ওলাব লাগিছিলে ৰহি অঁ আছে আছে হেৰি কি বোলে সময়তে তাক মানে প্ৰয়োজন কৰা হ'ব উপযুক্ত সময়ত ল'ব মানে গাহৰি হ'ব নে ব্ৰইলাৰ হ'ব দুইটা হ'ব ন গাহৰি খৰিকা দিয়া ব্ৰইলাৰ তাৰ পৰাই আৰু ৰহি চহি ওলাব নেকি ৰহি আছে আছে ন আচ্ছা Introducing the Oppo Reno 11 Like that, series, আছে? the portrait expert. ব্ৰইলাৰ 5টা আছে ন ব্ৰইলাৰ 20 কেজি 20 কেজি আচ্ছা গাহৰি 7 কেজি Free investments at your আজি ভাল ফূৰ্তি কৰিব অঁ আচ্ছা আচ্ছা ককাইদেউ আছে আমাৰ লগত আৰু মই হেৰি বিভাগত আছোঁ আপোনাৰ জলযোগ জলযোগ আছে ন আচ্ছা অলপ পিছতে আহিব চাগে এইবিলাক এইটো মাংস পোৰাটো খৰিকাত দিয়া হোৱাৰ পিছত আপোনালোকে সময়লৈ লৈ আহি থাকিব আচ্ছা আহক বাইতে মাছৰ পৰা আজি মই বাপেকে এইখিনিতে কোনে খালৈ পৰা বৰ কাৰো এটা আৰু মৰঠি পুঠি এটা বেলেগৰ খৰিকাত দি খামগৈ নহয় বাপেকে তাই পথাৰৰ পৰা আহি পাই মানে এই খৰিকাত দিয়াটো পেট পাব এই ভাল মনত পৰিছে আজি আকৌ পিতাই ভিনিহিকো মাতি পঠিয়াইছে নহয় সেইডাল আহিলে আজি সেই খৰিকাত দিয়াডাল মোৰ পেট পাবগৈ বিজয় তই মোক কথাবিলাক নকবি বিজয় তই মোক কেতিয়াও সেইবিলাক কথা তই মোক নকবি কাৰণ মোৰ ঘৰখনৰ কথা তই কি জান মই ঘৰখনত কেনেকৈ আছো সেই কথা তই নাজানো তই আৰু মোৰ মাজত সম্পূৰ্ণ এটা বেলেগ কথা তোৰ ঘৰখনত টকা পইচা আছে ধন সম্পত্তি আছে মোৰ ঘৰখনত একোৱে নাই আজি এখন বিচনাত পৰি কংকালৰ দেহ লৈ আছে মই আজি এইটো চাকৰিৰ বাবে চহৰে চহৰে ইণ্টাৰভিউ দি পাগল হৈ ফুৰিছো মোৰ অকণমানি ভণ্টিজনী আজি মৌজাদাৰ ঘৰত কাম কৰি আছিল হঠাৎ কি হ'ল মৌজাদাৰ ঘৰত কাম কৰি থকাৰ অৱস্থা তাই নাইকিয়া হৈ গুচি গ'ল হ'লেও তাইকো এবাৰ মই বিচাৰি ভাগৰি পৰিছো মোৰ ঘৰখনৰ কাৰণে মই মা আৰু দেউতাৰ বাবে অকণমান সহায় কৰিবলৈ মন যায় এটুপি ভাতৰ কাৰণে আমি হাহাকাৰ কৰি ফুৰো আজি মই ইণ্টাৰভিউ দি পাগল হৈ গৈছো মোক সুধিছে তোমাৰ কোৱালিফিকেশ্যন কি মই ক'লো মই গ্ৰেজুৱেটেড কিন্তু মোক তেখেতে ক'লে তোমাৰ বেংক বেলেঞ্চ কিমান আছে মই ক'লো মোৰ দেউতা এজন খেতিয়ক মোৰ মা এটা কংকালৰ দেহ লৈ পৰি আছে মোৰ ভণ্টি মৌজাদাৰ ঘৰত চাকৰি কৰি আছিলে কিন্তু আজি তাইও নাই মই ঘৰখনৰ কাৰণে মা আৰু দেউতাৰ বাবে এটা ইণ্টাৰভিউৰ কাৰণে গৈছিলো মোক আজি তেওঁলোকে টকা 20,000 টকা ডিমাণ্ড কৰিলে মই ওলাই আহিলো আজি মই ইয়াত বহি আছো বিজয় ইয়াত বহি আছো মাছ দি দিলে সেই গাখীৰটোত দীঘৰিকা দি দিলে মানুহজনী তাৰপৰা দীঘৰিকা তাৰপৰা মই ক'লো ছোৱালীজনী দেখাগে যা বৰ্তাই কি পঢ়াইছিলে কি পঢ়াইছিলে যা দেখাগে যা বহীখন দেখাগে যা তোৰ বাপেৰক কবি বোলে এভাগ দৈ এভাগ এৱা বোলে
শূন্য চবেই জানে 2 পিছত 2 গ'লে কিমান থাকে 10ৰ পৰা 10 মানে চলে কিমান থাকে চবেই জানে 10 থাকে মই এটাই সুধিম 100ৰ পৰা 100 মাইনাছ চলে মানে বাদ দিলে কিমান থাকে মোৰ ফৰ্মুলাটো অলপ বেলেগ 100ৰ পৰা 100 বাদ দিলে 100ৰ পৰা 100 বাদ দিলে কিমান থাকে সেইটো এটা মোৰ প্ৰথম মানে হেৰি থাকিব আপুনি উত্তৰ দিব বাৰু সেইটো মানে প্ৰশ্ন থাকিলে সকলোৱে দিছোঁ দেই সকলোৱে 100ৰ পিছত 100ৰ পৰা 100 বাদ দিলে কিমান থাকিব সেইটো আপোনালোকৰ প্ৰশ্ন থাকিল কিন্তু মোৰ প্ৰকৃত আজি ইয়াত উপস্থিত হোৱাৰ কাৰণটো এইটো যে আমাৰ যি অনুষ্ঠান হৈ আছে ফূৰ্তি হৈ আছে কিবা হৈ আছে সকলোৱে মানিব লাগিব আমাৰ যুগল গগৈ আমাৰ পংকজ গগৈ তেওঁলোকৰ তেখেতসকলৰ অৱদান অতুলনীয় চবেই উঠি গৈছে দেই মোৰ কথাবোৰ হোৱা নাই নি বাৰু মোৰ কথাবোৰ হোৱা মোৰ মানুহজনীও গৈছে মোৰ বন্ধু ভাইটো সেইটো কাৰণে বেয়া লাগিছে মোৰ ভাইটো আঁতৰি গ'ল মানুহজনী আঁতৰি গ'ল তাৰমানে চাগে বাকীসকলৰ নিচিনাকৈ মই ক'ব জনা নাই চাগে ন বাইদেউ হোৱালে নাই হোৱা মই শিকিম বাৰু পিছত নিশ্চয় ক'ম মোৰ হাততো থাকিলে 100ৰ পিছত 100 বাদ দিলে কিমান থাকিব 100ৰ পিছত 100 বাদ দিলে কিমান থাকিব চবেই কৈছে শূন্য কিন্তু মোৰ মানে নহয় মই এটা ফৰ্মুলা নতুনকৈ উলিয়াইছোঁ মই জাপানত গৈছিলোঁ জাপানৰ পৰা উলিয়াই আনিছোঁ ফৰ্মুলাটো সেইটো নহয় 100ৰ পিছত অসমীয়াত কৈছোঁ দেই 100ৰ পিছত 100 বাদ দিলে কি থাকিব আৰু সেইটো প্ৰশ্ন পাছলৈ থৈছোঁ আৰু এতিয়া মোৰ প্ৰশ্নটো হ'ল আমাৰ যুগল গগৈ যতীন গগৈ আছে পংকজ গগৈ আছে সকলোকে এটা আমি অনুৰোধ কৰিছোঁ আমাৰ পৰা কম ইমান এটা ভাল অনুষ্ঠান হৈছে নাটক হৈছে লক্ষী পূজা হৈছে তেওঁলোকৰ অৱদান যিকেইজনৰ অৱদান সকলোৱে জানে মোৰ ছোৱালীও আছে তাত জড়িত আছে মোৰ ভাইসকল আছে ভতিজাসকল আছে চব জড়িত হৈ আছে কিন্তু আমি এটা কথা অনুভৱ কৰিছোঁনে আজি এই বছৰটো আজি এই দিনটোত আমি ইয়াত ফূৰ্তি কৰিবলৈ আহিছোঁ মাছ মাংস দি আমি আজি ভাত এসাঁজ খাম নে নাখাম ধুনীয়াকৈ হৈছে কিন্তু আমি অনুভৱ কৰিছোঁনে আজি মই আহিছোঁ মোৰ মানুহজনী আহিছে মোৰ ল'ৰা ছোৱালী আহিছে হয় ন আপোনাৰ আহিছে আপোনাৰ হাজবেণ্ড আহিছে হয় ন আমাৰ মাজত কোনোবা এজনৰ কোনো নাই লগত সেইটো কোনোবাই অনুভৱ কৰিছে বঢ়িয়া তালি এটা দিয়ক সকলোৱে তালি এটা দিয়ক আমি আজি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব আজি এই দিনটোত সকলোৱে আজিৰ দিনটোত প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব অহা বছৰ এইটো দিনত আকৌ আহিম যাতে আমি লগত নাহোঁ মই নাহোঁ আপোনালোক আহিব মই নাহোঁ দেই প্ৰতিজ্ঞাবদ্ধ হ'ব এইটো যুগল কিনাৰত বাকী বিশেষ নকওঁ এই কথাটো কৈ মই সামৰণি মাৰিছোঁ বাকী হাততো কোনোবা যদি উত্তৰ দিয়ে দিয়ক 100ৰ পিছত মই এতিয়া অসমীয়াত কৈছোঁ